নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ আটাৰে বনোৱা পিঁয়াজৰ কচুৰি। তাৰ বাবে লৈ লৈছোঁ দুবাটি আটা, তাতে দিছোঁ সামান্য পৰিমাণে নিমখ, আধা চাহ চামুচ জনি গুটি আৰু দিছোঁ ৰিফাইন অইল। গোটেইখিনি ভালদৰে মৈয়াম দি গৰম পানীৰে আটাখিনি সানি ল'লোঁ আৰু 10 মিনিটৰ কাৰণে মই ঢাকন মাৰি থৈ দিলোঁ। আনফালে জুইত কেৰাহীখন গৰম হোৱাৰ লগে লগে তাতে দি দিলোঁ অকণমান ৰিফাইন, লগতে দিলোঁ কেইটামান জিৰা আৰু পাতলকৈ কাটি লোৱা 3টা মিডিয়াম চাইজৰ পিঁয়াজ। আৰু পিঁয়াজখিনি গল্ডেন কালাৰ হোৱাৰ লগে লগে তাতে দিলোঁ থেতেলাই লোৱা অকণমান আদা। আৰু ইয়াৰ লগতে দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া, হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ আৰু অলপমান ৰঙা বাদাম। লগতে দি দিছোঁ অলপমান চিলি ফ্লেক্স আৰু ৰঙা বাদাম, তাৰ লগতে দি দিছোঁ অলপমান আমচুৰ পাউডাৰ। এইখিনি ভালদৰে মিহলাই লৈ ইয়াতে দি দিছোঁ কেইচামুচমান বেচন। আৰু এতিয়া গোটেইখিনি ভালদৰে মিহলাই এটা বাউলত কাঢ়ি থলোঁ। এতিয়া আকৌ এটা বাটিত 4 চামুচমান আটা লৈ তাতে অলপ ৰিফাইন দি এটা ঘোল প্ৰস্তুত কৰি ল'লোঁ। আৰু আটাখিনি আকৌ ভালদৰে মঠি ল'লোঁ। আৰু মিডিয়াম চাইজৰ বল বনাই ৰুটিৰ দৰে বেলি ল'লোঁ। এতিয়া ৰুটিখনৰ ওপৰত আটাৰ মিশ্ৰণটো দি ভালদৰে সানি ল'লোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে জাপি লৈ এটা ৰোল বনাই ল'লোঁ। আৰু ছুৰী এখনৰ সমানকৈ মাজতে দুটা ভাঁজকৈ কাটি দিলোঁ। আকৌ ভিডিঅ'ত দেখুওৱাৰ দৰে আটাৰ টুকুৰাটো হাতত লৈ আগলৈ হেঁচা মাৰি দি লুচিৰ আকাৰত বেলি ল'লোঁ। এতিয়া লুচিখনৰ মাজত পিঁয়াজৰ পুৰটো দিলোঁ আৰু কচুৰিৰ দৰে আকাৰ দি ল'লোঁ আৰু মুখখন ভালদৰে বন্ধ কৰি দিলোঁ যাতে পিঁয়াজৰ পুৰটো ওলাই নাযায়। আৰু হাতৰ তলুৱাত লৈ ভালদৰে হেঁচা মাৰি দিলোঁ যাতে গোটেই পিঁয়াজখিনি গোটেই কচুৰিটোৰ মাজত সমানে বহলি যায়। আৰু গোটেই কচুৰিখিনি একে পদ্ধতিতে বনাই ল'লোঁ। আনফালে এখন কেৰাহীত তেল মিডিয়াম ফ্লেমত গৰম হ'বলৈ দি ভালদৰে কচুৰিকেইটা ভাজি ল'লোঁ। এয়া মোৰ আটাৰ পিঁয়াজৰ কচুৰি ৰেডি। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব।